নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোলৈকে বিহুৰ শুভেচ্ছা জনালোঁ আৰু অসমীয়া নৱবৰ্ষৰ ওলগ যাচিলোঁ। আজি যিহেতু গৰু বিহু, সেইবাবে মই হালধি আৰু মাহ মিক্সিত পিচিবলৈ লৈছোঁ। দেখিছেনে, হালধিসমূহ সৰু সৰুকৈ কাটি লৈছোঁ, নহ'লে মিক্সি পাতি বেয়া হৈ যাব যে। মাহ পিচি লোৱা হৈ গ'ল আৰু হালধি। মই হালধি আৰু মাহত মিঠাতেল দি লৈছোঁ, এনেকৈ দি ল'ব লাগে। আৰু আইতাই মই চাটৰ বস্তু কাটি আছোঁ দেই। ইয়াত আছে তিয়ঁহ, মাটি তিয়ঁহ, তাৰপিছতে বৰ বেঙেনা, থেকেৰা, জাতিলাও, কেৰেলা, তাৰপিছতে খোৱা হালধি আৰু কেঁতুৰী হালধি, আৰু এনেকৈ চাট বনাবলৈ বাঁহেৰে এইকেইডাল পাপাই কাটি দিছে। ইয়াত ভৰাম, দেখিছেনে, এনেকৈ গোল গোলকৈ কাটি লৈছোঁ আমি। এইটো থেকেৰা আধাটোহে দিছোঁ আৰু জাতিলাও, যিহেতু বেছি নালাগে সেইবাবে অলপ অলপকৈ লৈছোঁ আৰু এইডালত আমি ভৰাম। মই এনেকৈ ভৰাইছোঁ। বহুত লোকে মানে এইবোৰ দেখিও পোৱা নাই আৰু নাজানেও, সেইটো কাৰণে মই ভিডিঅ'টো ৰাখিছোঁ আৰু পাছত চাব পাৰিম, এইখিনি স্মৃতি হৈ ৰৈ যাব। আমাৰ আইতাই গৰু নোৱাই আছে আৰু মই চাটৰ বস্তু ভাগি আছোঁ। দেখিছেনে, সিহঁতি কিমান ধুনীয়াকৈ পাতি দিছে। আইতাই নোৱাই আছে। আমাৰ ঘৰত গৰু 3টা আছে। ময়ো আমাৰ পোৱালিটোক নোৱাই দিছিলোঁ। এতিয়া পাপাই আকৌ গৰু পাইপ খুলি গা ধুৱাইছে। সিহঁতি ফাৰ্ষ্ট বহুত ভয় খাইছিলে, কি হ'ল বুলিব, পানী মাৰি দিছে। তাৰপিছত সিহঁতি ধুনীয়াকৈ পাতি দিছে আকৌ দেই। যিহেতু আজি সিহঁতৰ দিন আৰু। মই লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বুলি কৈ চাটৰ বস্তু সিহঁতৰ গালৈ দলিয়াই দিছিলোঁ আৰু সিহঁতক এনেকৈ মেলি দিয়া হ'ল পথাৰলৈ। আৰু গধূলি সময়ত আহিব যেতিয়া, আৰু নিয়ম আছে গধূলি সময়ত কৰা। ময়ো ভিডিঅ' এটা কৰি ল'লোঁ আৰু দেখিছেনে, আধাটো দলিয়াই দিলোঁ আৰু এইখিনি আমি দুপৰীয়া ভাজি খাম। আৰু আমাৰ এইফালে নিয়ম আছে আকৌ দেই, চাট হলোৱা মানে ইঘৰে সিঘৰৰ লগত চাট হলাই গুচি গ'লগৈ আৰু।